এইফালে আছে GMC গুৱাহাটী মেডিকেল কলেজ আৰু এই সাইডে তাৰ অপোজিটত আছে ষ্টেট কেন্সাৰ ইনষ্টিটিউট গুৱাহাটী, যোনখন নৰ্থ ইষ্টত সকলোতকৈ ডাঙৰ কেন্সাৰ ইনষ্টিটিউট। এইখন যোৱাকালি 2 মাৰ্চত উদ্বোধন কৰি গ'ল এইখন। আৰু বৰ্তমান মই চিকিউৰিটিজনক সুধিছিলোঁ, তেওঁ কৈছে যে এতিয়া ভিতৰত সোমাব দিয়া নহয়, অহা কাইলৈৰ পৰা দিব, অৰ্থাৎ তাত পেচেণ্টসকল কাইলৈৰ পৰা চাব 4 তাৰিখৰ পৰা। গতিকে ইয়াৰ এটা ভিডিঅ' চাওক। কোটি টকা খৰচ কৰি যি এখন সুন্দৰ ইনষ্টিটিউট বনাইছে, নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ ইনষ্টিটিউট, ইয়াতে আহি এটা ভিডিঅ' কৰিব চেষ্টা কৰিলোঁ। এতিয়া পুৱা 9:30 বাজিল। আজি হ'ল ইনষ্টিটিউট আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে। বৰ্তমান কিবাকিবি কাম কাজ চলি আছে, সেইবাবে বন্ধ ৰাখিছে। অহা কাইলৈৰ পৰা পেচেণ্টসকলক চোৱা হ'ব বুলি মোক ক'লে। ইমানে এটা সৰু ভিডিঅ', সৰু এটা আপডেট, গতিকে আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। এনেধৰণৰ আপডেটবিলাক পাই থাকিব আপোনালোকে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰিব। বিৰাট ডাঙৰ, বিৰাট সুন্দৰ বনাইছে ইনষ্টিটিউটখন। আৰু ইয়াৰ যদি আপোনালোকক ভিতৰৰ পৰা ভিডিঅ' লাগে তেন্তে হ'লে কমেণ্ট কৰি জনাব, নিশ্চয় এটা ভিতৰৰ পৰা ভিডিঅ' বনাব চেষ্টা কৰিম। আজি পেচেণ্টসকল ভিতৰত যোৱা নাই, কিবাকিবি কাম কৰি আছে সৰু সুৰা, গতিকে সেইবাবে আজি ভিতৰত সোমাব দিয়া নাই। যদি এটা ভিডিঅ' লাগে কমেণ্ট কৰি জনাব, নিশ্চয় এটা ভিডিঅ' বনাব চেষ্টা কৰিম। ধন্যবাদ। বাকী একো নকওঁ। ধন্যবাদ অসম চৰকাৰ, ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ, ইমান ধুনীয়া এখন ডাঙৰ ইনষ্টিটিউট, নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ ইনষ্টিটিউট ৰাইজৰ বাবে উপহাৰ দিয়াৰ বাবে ধন্যবাদ।